তেখেতৰ কাৰণে আজি আমি অকল 3টা বেলুন আনিছো কিন্তু এই 3টা বেলুনত এটা ডাঙৰ সাৰপ্ৰাইজ আছে তেখেতৰ কাৰণে বিশেষকৈ তেখেতৰ কাৰণে আমি লৈ আহিছো এই সাৰপ্ৰাইজটো আপুনি এটা আকো কোনটো পছন্দ আছে লৈ লওক নিজে এইটো পছন্দ আছে এইটো পছন্দ আটাইতকৈ সৰু বেলুন এইটোৱে এইটোৱে এই আফুটিলে এইটো লিখা আগত কিন্তু মই কৈ নিদিওঁ ঠিক আছে ডাইৰেক্ট দিম হ'ব এই গামোচাখন মই চকুত লগাম আপোনাৰ ঠিক আছে আগতে কৈ দিছোঁ আৰু চকুত বন্ধ থাকিব কিবা দেখি পাব নেকি নেদেখে ন নাই দেখা এতিয়া এইফালে ঘূৰক এনেকৈ ঘূৰিব লাগিব দেই এনেকৈ ঘূৰিব লাগিব খুলি দিওঁ ভগৱান এইটো কি হয় চাওক চাইচালো হয় কাৰ হয় কওক বা এইটো মোৰে হ'ল এইটো আপোনাৰ হয় এইটো দ্বিতীয়টো পুৰস্কাৰ আপোনাৰ এই ভগৱান চাং পানী চাই লওক নিজে চাই লওক এইফালে পাছফালে বস্তু এটা আছে এইটো হৈছে আপোনাৰ কাৰণে খৰি চৰি তুলি আনে যে এইটো বিশেষকৈ আপোনাৰ কাৰণে ৱেল্ডিং কৰি আনিছো একদম সঁচা কথা কৈছো একদম নতুন চাইকেল নহয় আমি বেলেগৰ পৰা কিনি আনিছো কিন্তু একদম ভাল এখন কিনি আনিছো এই ভগৱান ভগৱান দিলে দেই সম্পত্তি দিলে দেই এই ভগৱান ৰ এই ভগৱান ৰ এই ভগৱান ইমান ধুনীয়া চাইকেল আছে এখন আগৰ চাইকেল কিমান বছৰ চলালে এখন বহুত বছৰ কিমান বছৰ হৈ গ'ল 10 বছৰ মান 10 বছৰ চলাইছে এখন কি কৰিব এইটো থম ঘৰতে নবেচাওঁ থম চিধা নিম এইটোৱেই ৰাস্তা এইটো তিনিআলি দেখাম এতিয়া খৰি ঠেলিবলৈ আছে তো তাকেই লগাম এইটো বেয়া হ'ব নতুন চাইকেল এইটো সম্পত্তি হয় মই অলপমান দামী হ'লো কোনে দিলে এই ফৰানা তেতিয়া নাম ৰাখিব লাগিব দামী হৈ গ'ল নেকি তো মই দামী হ'লো নাম কৰিব লাগিব কোনে দিলে কি চুৰ কৰিলি নেকি ক'ব মানুহকেইটা কৈ মোক দিছে গৰীব মানুহ কৈ মৰম পৰা দিছে আৰু কি ইমান ধুনীয়া চাইকেল কেনেকৈ লগাম হ'ব চাইকেল দেখিছোঁ বুদ্ধি হে ভগৱান হে ভগৱান হৈ গ'ল হে ভগৱান হৈ গ'ল ভগৱান হে ভগৱান হৈ গ'ল মই নামিম নহ'ব আপোনাক পৰা নহ'ব পেলাই দিবা এনে মাথা ভুকিব ডবল চাইকেল ফেৰি দেখ চাইকেল ফেৰি হে ভগৱান